নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আহিছোঁ আজি আপোনালোকক দেখুৱাম কাহৰ হাতে তৈয়াৰ কৰা এটা ডিনাৰ সেট কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সকলোৰে দামবোৰ কিমান হ'ব মই আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব যাতে কথাখিনি বুজি পায় এয়া চাওক ইয়াত আছে এখন 11 ইঞ্চি সাইজৰ কাহি আৰু কাহিখনৰ ওজন হ'ব প্ৰায় 750 গ্ৰাম আৰু লগত আছে এটা 400 গ্ৰামৰ বাটি আৰু বাটিটোৰ সাইজ আছে 5 ইঞ্চিতকৈ অকমান বেছি আৰু 400 গ্ৰামৰ এটা বানবাটি আছে যাক আমি মিডিয়াম সাইজ বুলি ক'ব পাৰো কমন সাইজ এটো চাওক বাটিটো চাওক সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% পিওৰ কাহৰ পৰা তৈয়াৰ কৰা হৈছে হৰথেবাৰীত তৈয়াৰ কৰা হৈছে আমাৰ যেহেতু নিজৰে হাল আছে হৰথেবাৰীত আৰু হেয়ে আমি সকলো অৰিজিনাল বস্তু আপোনালোকক দেখুৱাইছো এইটো চাওক বানবাটি সম্পূৰ্ণ হাতে তৈয়াৰ কৰা বানবাটি আজি আপোনালোকক কেৱল সিম্পল বস্তু দেখুৱাইছো সিম্পল কাহি সিম্পল বাটি সিম্পল বানবাটি সকলোখিনি সিম্পল কাহিখন চাওক দেখিবলৈ বহুতেই ধুনিয়া হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা এই কাহিখনৰ 11 ইঞ্চি আছে যদি আপোনালোকক ইয়াতকৈ অকমান কম ওজনৰ লাগে আৰু অকমান সৰু সাইজ লাগে মানে 10 ইঞ্চি মানৰ লাগে তেতিয়াও আপোনালোকে পাই যাব আৰু তেতিয়া দামটো কমি যাব মই যেহেতু আজি আপোনালোকক 11 ইঞ্চি সাইজৰ কাহি দেখুৱাইছো আৰু 5 ইঞ্চিতকৈ অকমান ডাঙৰ সাইজৰ বাটি দেখুৱাইছো আৰু বানবাটি 400 গ্ৰামৰ দেখুৱাইছো আৰু গিলাস পিতলৰ দেখুৱাইছো আৰু চামুচ দেখুৱাইছো গটিকে যদি আপুনি এটা সেট লয় তেতিয়া আপোনাৰ প্ৰায় 5050 টকা পৰিব এটা সেটত আৰু যদি কাহিখন অকমান সৰু সাইজৰ লয় আৰু বাটিটো অকমান সৰু সাইজৰ লয় অৰ্থাৎ এই যে মই দেখুৱাইছো আপোনালোকক বাটিটো এইটো বাটি এই বাটিটোৰ সমান জোখৰ যদি এটা বাটি লয় আৰু এখন ইয়াতকৈ অকমান সৰু সাইজৰ কাহি লয় তেতিয়া কিন্তু আপোনালোকৰ দামটো বহু পৰিমাণে কমি যাব 1900 টকাৰ পৰা 2000 টকাত পাই যাব বা 2100 টকাৰ ভিতৰত পাই যাব এই গিলাসটোৰ দাম কিন্তু অকমান বেছি হ'ব এটো যেহেতু হ্যান্ডমেড হয় এটো আপোনাৰ 650 টকা পৰিব এটা গিলাসত মিডিয়াম সাইজৰ গিলাস হয় আৰু এইটো অকমান ডাঙৰ সাইজৰ গিলাস হয় 450 গ্ৰাম আছে এইটোত কিন্তু দাম 850 টকা পৰিব ভাল কোৱালিটি হয় এইবোৰ সম্পূৰ্ণ হাতে তৈয়াৰ কৰা এইবোৰ হৰথেবাৰীত উৎপাদিত সামগ্ৰী মই এবাৰ আপোনালোকক দেখুৱাই দিছো চাওক এইটো সেট যদি এই সেটটো আপোনালোকে লয় কাহিখন 700 গ্ৰাম বাটিটো 300 গ্ৰাম তেতিয়া আপোনাৰ 2100-2200 টকাৰ ভিতৰত আপোনালোকে পাই যাব কিন্তু শিপিং চাৰ্জটো এক্সট্ৰা হ'ব সবৰে আৰু মই আপোনালোকক বটা এখন দেখুৱাইছো এইখন এখন মিডিয়াম সাইজৰ বটা আপোনালোকে বিয়াত কইনাৰ লগত এই বটাখন দিব পাৰে বটাৰ যেহেতু দামবোৰ বহুত বেছি আৰু গঢ়নি বহুত বেছি বটা বানবাটি সেই কাৰণে দামবোৰ আৰু যথেষ্ট বাঢ়িছে কাহৰ দাম আপোনালোকে হৰথেবাৰী আহিলে গম পাব কিমান বাঢ়িছে গটিকে এই বটাখন যদি আপোনালোকে লয় 2500 টকা পৰিব আৰু এই ঘটিটো যদি লয় আপোনালোকে প্ৰায় 1100 মান টকা পৰিব এইটো ঘটিত ওজন অলপ বেছি আছে আৰু ডাঙৰ হয় যথেষ্ট আৰু ইয়াতকৈ অকমান সৰু কম ওজনৰ লাগিলেও আপোনালোকে পাই যাব 900-800 টকাৰ ভিতৰত পাই যাব মই যি কৈছো সঁচা কথা কৈছো আপোনালোকক এতিয়া কিছুমানে হয়তো কৈ দিব পাৰে যে দাম ইমান বেছি কিয় অইনত অমুকত ইমান দাম ইয়াত ইমান দাম এনেকৈ কৈ দিব পাৰে কিন্তু তাত বহুত কথা আছে ভিতৰত আমি সম্পূৰ্ণ জানো কোনোবাই ফোন কৰিব বুজাই দিম এনেকৈ ভিডিঅ' আকাৰে এইবোৰ কথা কৈ দিব নোৱাৰি আৰু কম দামতো পাব মই আকৌ এবাৰ কৈ দিছো আপোনালোকে যদি বিচাৰে বোলে 1900 টকাত লাগে মোক 1800ত লাগে 1700ত লাগে 1600তো মই দি দিম আপোনালোকক কিন্তু সেইবোৰ আপোনালোকে মোক ফোন কৰিব ভিতৰুৱা বহুত কথা থাকে ইয়াত কিন্তু মই যিখিনি দেখুৱাইছো ইয়াৰ দাম কম নহব ধন্যবাদ